অধিৱেশনত মই ভোটবায়নৰ সদস্য হিচাপে সকলো ৰাইজক অনুৰোধ জনাই আছো যাতে কোনোৱে ঘৰৰ পৰা নোলায় কাৰণ এতিয়া আমাৰ অসমত 16 জন বৃদ্ধি পাইছে অলৰেডি আৰু দিন দিন এতিয়া বাঢ়ি থাকিব যদি আমি এইবিলাক কথা মানি নচলো আৰু কিছুমান মানুহে ভাবে যে আমি মানে যে মাস্ক পিন্ধি পাই আমি ওলাই গলো তো আমাৰ একো নহব এইটো কাৰণে মই সকলো ৰাইজক তৰফৰ পৰা গাঁৱৰ সদস্য হিচাপে সকলোকে অনুৰোধ জনাইছো যাতে কোনোৱে ঘৰৰ পৰা নোলায় কিছুমান উৰা বাতৰিত যাতে ধ্যান নিদিয়ে মই অনুৰোধ জনাই আছো সকলোৰে তৰফৰ পৰা আমাৰ তৰফৰ পৰা আমি বহুত চেষ্টা চলাই আছো লিষ্ট বনাই দিছো আমি যাৰ ৰেচন কাৰ্ড আছে যাৰ ৰেচন কাৰ্ড নাই সিহঁতৰো লিষ্ট আছে যাতে কোনোৱে উৰা বাতৰিত কাণ নিদিয়ে আপোনালোকে ঘৰত থাকক আপোনালোকৰ খোৱাৰ ব্যৱস্থা চাউল দালি এইবিলাকৰ ব্যৱস্থা আমি কৰি আছো আমাৰ চৰকাৰৰ তৰফৰ পৰা প্ৰচেষ্টা চলি আছে সেইটোৱে তো আপোনালোকে প্লিজ ঘৰত থাকক বৰ্তমান জাগিৰোডৰ পৰিৱেশ কেনেকুৱা ভাই জাগিৰোডৰ পৰিৱেশ ভালে লকডাউন মানি চলিছে লকডাউন কিন্তু তাৰ জনসাধাৰণ কিমান সজাগ জনসাধাৰণটো 90% মান সজাগ আছে মানুহ কিছুমান মানুহ আছে অলপ বাহিৰত ঘূৰি ফুৰিছে এতিয়াও বুজি পোৱা নাই এতিয়াও কথাটো বুজি পোৱা নাই ন জাগিৰোডত তিনিজন COVID-19 কি হৈছে আক্ৰান্ত হৈছে আমাৰ খবৰ পোৱা গৈছে বাৰুতে সেইটো কাৰণে জাগিৰোডৰ পৰিৱেশটোৰ কাৰণে তোমাক কল কৰিলোঁ ভিডিঅ' কল কৰিলোঁ আমাৰ জনসাধাৰণে জানে যাতে জাগিৰোডৰ পুৰা কাৰ্ফিউ দিছে আৰু গেলামাল দোকানবিলাক খুলিবলৈ দিয়া নাই আৰু ফাৰ্মাচী খুলিবলৈ দিছে ভালে তোমাৰ আছো দিয়া ভালে হেৰি কোৱাচোন এতিয়া অসমততো এতিয়া তোমাৰ কৰোণা আক্ৰান্ত লোকৰ সংখ্যাটো বৃদ্ধি পাইছে এতিয়া অলপমান তেজপুৰৰ লাইভৰ বিষয়ে কৈ দিয়া তেজপুৰৰ পৰিৱেশৰ বিষয়ে অলপমান কৈ দিয়া কেনেকুৱা তাত জনসাধাৰণ কিমান সজাগ কিমান সচেতন কিমান মানিছে ইয়াততো আমাৰ মানিছে বাৰু মোটামুটি ভালেই মানিছে তথাপিও কিছুমানতো আছে আৰু জানাই কিছুমান আছে তেওঁ কিমান পাৰ্চেণ্ট মান ধৰি লোৱা 9% ইমানটো ওলাই পেলাই অলপ ধৰি লোৱা মানা নাই কোনোবাই শেষত কি ক'বা শেষত এইটোৱে ক'ম যে ঘৰতে থাকক মানে কি আৰু সকলোৱে মানে লকডাউনটো মানে মানি চলিব লাগে সকলোৱে তাকে আৰু সেইটোৱে কৰিব বিচাৰো ন এতিয়া চব মানে ঘৰতে যদি থাকা হয় ঘৰতে থাকিলেতো বস্তুটো বেমাৰটো তেতিয়া বিয়পি নাযায় ঘৰতে থাকিলে ভাল আৰু হেল্ল' বৰ্তমানতো অসমত এতিয়া 16 জনলৈ বৃদ্ধি পাইছে কি ক'বা এইটোতো কি বা হয় এতিয়া ইমান বাঢ়ি আছে যেনেকা বাঢ়ি আছে এইটোতো ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব এটা বুজিছা না আৰু যিখিনি মানুহ লুকাই আছে হয় সেইখিনি যদি গোটেইখিনি এতিয়া নোলাই নিজে চাৰেণ্ডাৰ নকৰে নিজে ডক্টৰৰ তাত নাযায় তেতিয়াহ'লেতো এইটো বহুত ডাঙৰকে বুজিছা না অসমৰ কাৰণে এক ভয়াৱহ পৰিস্থিতিৰ দুৱাৰ দলিত আছে গভৰ্ণমেণ্টে ইমান ধুনীয়া ষ্টেপ লোৱাৰ পিছতো যদি মানুহে এনেকা কৰে কি হৈ যাব কোৱাচোন ফটো শেষত কি ক'বা তোমাৰ গাঁওখনৰ কাৰণে বা অসমবাসীৰ কাৰণে সকলোকে কওঁ ঘৰত থাকিবলেহে নিজে নাছিলেহে গাঁওখন দেশখন ঘৰখন বাচিব ঠিক আছে ধন্যবাদ ইমানখিনি সময় দিয়াৰ কাৰণে প্ৰভাৱ লকডাউন মঙলবাৰ ফালে পৰিস্থিতি ইমান ডাউন হয় ৰাইজে কিছু ৰাইজে মানিছে ন আৰু মানে প্ৰায়ভাগে মানিছে কিছুমান মানুহে অলপ ওলাই ফুৰে ন কিমান সজাগ ৰাইজ মঙলদৈবাসী 90% সজাগ ন এটা ভালেই খবৰ বাৰু মঙলদৈবাসীৰ কাৰণে আৰু বাকী 10% যাতে আৰু সজাগ হওক কাৰণ বৰ্তমান সময়ত অসমতো 16 জনলৈ বৃদ্ধি পালে তাৰপিছত আৰু ভয় লগা হৈছে হেল্ল' কি খবৰ কোৱা আছো আৰু তুমি এতিয়া বৰ্তমান জুলীয়া বাগানৰ পৰিস্থিতি কেনেকুৱা তুমিতো বাগানত আছা তাৰ জনসাধাৰণ কিমান সচেতন অলপমান কৈ দিয়া আমাৰ জুলীয়া বাগানৰ আছে ভালে মানে আছে ইফালে মানুহ ডাঙৰৰ কথা মানেতো হয় মেইন এইটো কাৰণে সুবিধা হয় ডাঙৰৰ কথাবোৰ মানি চলে জনসাধাৰণ কামত নোযোৱাৰ কাৰণে অসুবিধা হৈছে মানুহ কামত নোযোৱাৰ কাৰণে
এনে ডেইলি হাজিৰা কৰা মানুহৰ অলপ অসুবিধা হয় এনে খোৱা বোৱা ক্ষেত্ৰত কিবা চৰকাৰী অনুদান দিয়া গৈছে নেকি বাগানবিলাকত বাগানততো কিবা দিয়া হৈছে বুলি শুনিলো তো বৰ্তমান তোমালোকে পাইছা নাই বা তোমালোকৰ ঘৰৰ ওচৰৰ মানুহখিনি পাইছে নাই এনেকা পোৱা নাই যাৰ বিপিএল কাৰ্ড আছে সিহঁতৰ কিবা সুবিধা পাইছে যেনেকা আশা কৰ্মী এইবিলাকে সুবিধা পাইছে চৰকাৰে যিমান পাৰে সুবিধা দি আছে চৰকাৰৰ কিমান চাব আমি নিজেও চাব লাগিব এতিয়া আমি চৰকাৰক চাব লাগিব চৰকাৰেতো আমাক চায়েই ঠিক আমিও চৰকাৰক চাব লাগিব না